হেল্ল' নমস্কাৰ আজি হৈছে Day 12 আৰু এনেধৰণে মই Day 1 Day 2 কে হোপফুলি গোটেই 3 মাহৰ যিমান পাৰোঁ ভিডিঅ' দিবলৈ চেষ্টা কৰিম এয়া আজি আগৰ দৰে ৰাতিপুৱা ওলালোঁ মই আৰু আজি আমাৰ অকণমান স্পেচিয়েল আছিলে লগৰ ফ্ৰেণ্ড মীনাক্ষীৰ বাৰ্থডে আছিলে বাৰ্থডে একচুৱেলি তাই 15 আগষ্টতে গ'ল কিন্তু আমি আজিহে চেলিব্ৰেট কৰিছোঁ গতিকে তাত যিহেতু আজি শনিবাৰ আছিলে তো শনিবৰীয়া চৰা আছিলে আমাৰ ক্লাছ বিশেষ তেনেকৈ নাছিলে সেইকাৰণে আমি নিজৰ যিবিলাক কাম থাকে সেইবোৰ কৰি মিলি সকলোৱে মিলি কেক এটাকে আনিলোঁ অৱশ্যে মই তাইক গিফ্ট এটাও দিছিলোঁ সেইটো মই ফটো উঠোৱা নহ'লেই বাৰু তো তেনেধৰণে কেক চেক কাটি কুটিবিলাকে খালোঁ আৰু লাষ্টত এয়া মই ছিগনেচাৰহে কৰি আছিলোঁ তো আমি সদায় যিহেতু গ'লে চাইন কৰিব লাগে অহা যোৱাটো তো সেয়া কৰিছিলোঁ আৰু লগতে কিবা কিবি কথা পাতিছিলোঁ চ' আমাৰ দিনটো আজি এনেধৰণে গ'ল মানে অকণমান চেলিব্ৰেট কৰিলোঁ এনজয় কৰিলোঁ চ' সোনকালে যিহেতু শনিবাৰ ছুটি হয় ইমানখিনি আছিলে ভিডিঅ'টো নেক্সট এটা ভিডিঅ'ত